আজি 25 জানুৱাৰী আৰু মই আছোঁ গুৱাহাটীত। ৰাতিপুৱাৰ বেলাটো ৰুমকেইটা অলপ ঠিক ঠাক কৰোঁতেই গ'ল। আজিকালি ইয়াত যিহেতু কোনো নাথাকে, সেইকাৰণে বস্তু বাহানিবোৰ এনেদৰে অলপ ঢাকি থ'ব লাগে, নহ'লে সকলোতে কেৱল ধূলি হয়। তাৰপিছত মই ওলালোঁ বঙাইগাঁওলৈ বুলি। কামাখ্যা জাংচনটো আমাৰ ৰুমৰ ওচৰতে, সেইকাৰণে এইখিনি খোজকাঢ়িয়ে আহিলোঁ। আগতে মোৰ মনত এটা সদায় ডাউট আছিল, এই যে কিছুমানত জাংচন লিখা থাকে আৰু কিছুমানত ষ্টেচন, ডিফাৰেঞ্চটোনো কি? এতিয়া কথা হ'ল ষ্টেচন সেইবিলাক য'ত মাত্ৰ দুটা দিশত যাব পাৰি, আৰু জাংচন হ'ল য'ত এটলিষ্ট 3টা লাইন আহি লগ হয় বেলেগ বেলেগ দিশৰ পৰা। আৰু জাংচনবোৰ সাধাৰণতে ষ্টেচনতকৈ অকণমান ডাঙৰ থাকে। আজি মই আহিছোঁ শৰাইঘাট এক্সপ্ৰেছ ট্ৰেইনখনত। অলপ পিছতে ট্ৰেইনখনো আহি পালে। এইখন ট্ৰেইন গোৱালপাৰা লাইনেৰে যায়, মানে বেছিভাগ ট্ৰেইনে আমাৰ শৰাইঘাট পাৰ হৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালেৰে যায়। এইখন কিন্তু দক্ষিণ ফালেৰে যায়, মানে ব্ৰহ্মপুত্ৰৰ নৰনাৰায়ণ সেতুৰ ওপৰেদি ক্ৰছ কৰে। তাৰপিছত টেম্পো এখন লৈ মই ৰুমলৈ আহিলোঁ। মোৰ গাড়ীখনৰ চকাকেইটা সলনি কৰিব লগা হৈ আছিল, গ্ৰীপ কম হৈ আছিল। ৰুমলৈ আহি গাড়ীখনকে লৈ ওলাই গ'লোঁ। চকাকেইটাও সলনি কৰিলোঁ আৰু তেওঁলোকে এলাইনমেণ্টখিনিও কিবা কিবি মিলাই দিলে। তাৰপিছত এবাৰ গধূলি খোজকাঢ়িব ওলাই গ'লোঁ। আজি ৰাতিপুৱা খোজকাঢ়া হোৱা নাছিল। তাৰপিছত ৰাতি ৰুমলৈ আহি এখন ছবি আঁকিলোঁ। এখন নতুন স্কেটছবুক কিনিছিলোঁ, তাতেই ছবি এখন আঁকিলোঁ। কাইলৈ 26 জানুৱাৰী। ছবিখন আঁকি শুওঁতে প্ৰায় 2টা মানে বাজিছিল ৰাতি।